যে আমি আৰম্ভণিতে বছৰটোৰ এটা এখন সেমিনাৰ কৰোঁ, ৱৰ্কশ্বপ কৰোঁ, কৰ্মশালা কৰোঁ। সেই কৰ্মশালাৰ নাম আমি কি ৰাখিম? সংকল্প 2024। আৰু আটাইকেইজন লিডাৰৰ কাৰণে চিন্তা চৰ্চাৰ ফলত তেখেতে আমাক গোটেইখিনিকে সুবিধা দিয়া কাৰণে ইয়াত বহি থকা আটাইকেইজন চেয়াৰমেন এণ্ড এবভ লিডাৰলৈ এটা জোৰদাৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। এতিয়া মই কাৰ্য ভূমিকাবিলাক আগবাঢ়ি যাওঁ। প্ৰথমে ৱেলকাম কৰিছোঁ 2024 চনলৈ। আৰু মই দৃঢ় বিশ্বাসী এইখিনি কথা যিখিনি আজি আমি আলোচনা কৰিম, এই কথাখিনি যদি আপোনালোকে এটা এটাকে নিখুঁতকে যদি ইমপ্লিমেণ্ট কৰিব পাৰে, 24ৰ শেষত কিন্তু আপোনালোকে দুটা ৰেংক জপিয়াব পাৰিব। ঠিক আছে, এইখিনি খালি আপোনালোকে কথাখিনি ইমপ্লিমেণ্ট কৰিব। এতিয়া কথা হ'ল কি, যিখিনি কথা মই ক'বলৈ লৈছিলোঁ, কোৱালিটি ডেভেলপ কৰিব লাগিব। আমাক চবকে কি লাগে? টকা লাগে, লাগে নাই? চবকে টকা লাগে। কাক কাক নালাগে টকা? হাত ডাঙৰ, হয়নে? আৰু টকা মানুহৰ যোগ্যতা হিচাপতহে হয়, এনে টকা নাহে, হয়নে কওক? আৰু 4th গ্ৰেডৰ চাকৰি মাহে 28,000 টকা দৰমহা পাবলৈ হ'লে মই কি পাছ কৰিব লাগিব? মেট্ৰিক পাছ কৰিব লাগিব, হয়নে? ৰাণা চাই যিটো ক'লে 40,000 এটা চাকৰি পাবলৈ হ'লে মই কি কৰিব লাগিব? ডিগ্ৰী কমপ্লিট কৰিব লাগিব, হয়নে? আপোনাৰ মোৰ নেটৱৰ্ক মাৰ্কেটিঙে কৈছে, ৰাণা চাই কৈ গ'ল, এইটো পৃথিৱীত এনেকুৱা এটা ইউনিক ব্যৱসায় হয়, যিটো ব্যৱসায়ত না আপোনাৰ শিক্ষাৰ প্ৰয়োজন আছে, না আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন আছে, না আপোনাৰ কোনো কাষ্টিজিমৰ প্ৰয়োজন আছে, একো ডাল নাই। খালি এটা বস্তুৱে লাগে, জীৱনত কিবা এটা কৰা হেঁপাহ লাগে। আৰু সেইখিনি লাগে হয় একদম ইজি প্ৰচেছ, য'ত পেছিভ ইনকাম ল'ব পাৰি। কিন্তু তাৰ কাৰণে কিবা এটা আপোনাৰ যোগ্যতা নাই, কোনো ডাঙৰ কথা নহয়, কিন্তু আহৰণ কৰাটো ডাঙৰ কথা। কিন্তু যোগ্যতা মানুহে ডেভেলপ কৰিব পাৰে, পাৰে নাই কওক? মৃত্যু আগমুহূৰ্তলৈ নিজৰ লেভেলটো আপগ্ৰেড কৰিব পাৰে। আৰু ইনাৰ বিউটিটো মানুহৰ মেইন হয়। আৰু সেইকাৰণে আমি মানুহক প্ৰাউডলি ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈছো। আমি মানুহক ক'ব গৈছো যে দাদা, আপুনি চাকৰি কৰি আছে, নেটৱৰ্ক মাৰ্কেটিং কৰিব আহক, IMC কৰিবলৈ আহক। আপুনি বোলে একো নাই, আপোনাৰ সংস্থাপন নাই, মই আপোনাক সংস্থাপন দিম, আপুনি মোৰ লগত আহক। এইখিনি হ'বলৈ কাৰণে আপোনাৰ ভিতৰৰ কোৱালিটিটো ডেভেলপ হ'ব লাগিব ন। কাৰণ মানুহে প্ৰথম আপোনাক চাব, পাছত কোম্পানী, পাছত প্ৰডাক্ট, পাছত বিজনেছ প্লেন। ফাৰ্ষ্ট পাৰ্চন আপুনি কি কৈছে, আপোনাৰ মাজত সেইখিনি এবিলিটি দেখা পাব লাগিব, হয় নে নহয় কওক? তো যিকোনো এজন ব্যক্তিয়ে দিনৰ ভৰ দুপৰত যদি ৰ'দৰ বাহিৰৰ পৰা যদি ছাঁ ল'ব বিচাৰে, সদায় গছজোপাৰ পৰা অকণমান ছাঁ পোৱা জেগা এটাতে ল'ব বিচাৰে, হয় নে নহয়? হয়, সেইটো কথা আমি শুনিছো। গতিকে সেই কথাষাৰ আমি নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰিব লাগিব। সেইকাৰণে কোৱালিটিটো মেইন বস্তু লাগে। সেইটো আপোনালোকে পঢ়ক। এতিয়া কোনখিনি গুণত হ'ব? এতিয়া তাৰ আগতে মোৰ দুটামান প্ৰশ্ন আছে আপোনালোকে। নাম্বাৰ 1, ইয়াত বহি থকা কিমানজনে সঁচাকৈ সফল হ'ব বিচাৰে? সফলতাটো চবকে লাগে, সঁচাকে কোনে কোনে সফল হ'ব বিচাৰে? চবেই বিচাৰে। ধন্যবাদ। আৰু উত্তৰটো শুদ্ধ উত্তৰ, কাৰণ সফলতা চব মানুহে বিচাৰে। এনেকুৱা পৃথিৱীত কোনো মানুহ নাই যি নেকি মানুহে সফল হ'ব নিবিচাৰে। আৰু 2 নম্বৰ প্ৰশ্ন, যে সফলতা, ছাকচেছ, সেই শব্দটো আমি শুনি আছো, কিমান দিনত পাব পাৰি? কিমান দিনত পাব পাৰি সফলতা? এবছৰতে হ'ব লাগে। সফলতাৰ সংজ্ঞাটো কোনোবাই ক'ব নে? ক'ব নেকি? সফলতা এটা নিৰ্দিষ্ট পৰিমাণ নেকি? নহয়। মই আজি প্ৰথম IMC বিষয়ে কওঁতে মই চিধা অমৰজ্যোতি বৰুৱা ছাৰে এটা পেমেণ্ট চাইছিলো দেই। সেই মাহত তেওঁৰ পেমেণ্ট আছিলে 1,26,000 নে কিমান। তেওঁ চেয়াৰমেন লোৱাৰ পাছত মই পেমেণ্টটো স্ক্ৰীনশ্বট ল'লো, মানুহজনীক গৈ দেখাইছিলো। মানুহজনী কৈছো যে অমৰ ছাৰ 1,26,000 টকাৰ মাত আহিছে। লোকৰ কৈ থাকিলে হ'ব নেকি? নিজৰ কেতিয়া আহিলে, হয়নে? সেইটো মোক ঘাটাককে মাৰিছিলে। হৈ আছে, সেইখিনি 100% হ'ব, হৈ গ'ল সেইটো। কিন্তু এতিয়া মই সেইটো সফলতা বুলি ধৰা নাই, মইহে ওলালো চেয়াৰমেন। তো মোৰ নিচিনা হাজাৰজন মানুহ পঢ়ি আছে নে? আছে নাই? তো তেওঁলোকৰ দায়িত্ব ল'ব লাগিব। তেওঁলোকৰ দায়িত্ব ল'বলৈ হ'লে মোৰ নিজৰ কোৱালিটি ডেভেলপ কৰিব লাগিব। মই যদি নিজক ডেভেলপ নকৰোঁ, নিজক যদি হেৰি নকৰোঁ, তেতিয়াহ'লে কি হ'ব? আল্টিমেটলি মই তলতে যাম। ৰাণা চাই যিটো দেখাইছিলে বংশ বৃক্ষ, সেইটো দেখাইছিলে নাই গ্ৰাফডাল? গ্ৰাফডাল ইমানটোত আছে। যদি এইটো মই যদি নিজক যদি ডেভেলপ নকৰোঁ, তেতিয়াহ'লে মই এনেকে নামিম। আৰু এনেকে নামিবলৈ হ'লে চেচেই হ'ব, হয়নে কথাটো? তো গতিকে এতিয়া মেইন কথা হৈছে কি, সফলতা বোলা বস্তুটো কোনো নিৰ্দিষ্ট দিন নাই, এইটো কোনো নিৰ্দিষ্ট এটা পৰিমাণ নহয়, এইটো হৈছে এটা জাৰ্ণি, এটা দীঘলীয়া প্ৰচিডিউৰ। মানুহৰ এটা ষ্টেজ অতিক্ৰম কৰাৰ পাছত নেক্সট বাঢ়ি গৈ থাকে। হয়তো আপোনালোকৰ কাৰণে প্ৰথম যিখন ছুপাৰ ষ্টাৰ নিব, চবটো আমি ছুপাৰ নিব গৈ আছো, বিলো কোনোবা আছে নেকি? নাই। তো গতিকে ছুপাৰৰ আপোনালোকৰ টাৰ্গেট হৈছে ৰুবি, এই ছবিখন, হয়নে? এই ছবিখন আপোনালোকৰ কাৰণে এতিয়া হৈছে আপোনালোকৰ এটা সফলতা, এটা ষ্টেজ, হয় নে নহয়? এতিয়া মই এওঁলোকক সুধিম, আপোনালোকে ইয়াত বহি থকাটো বিচাৰে নে ইয়াৰ পৰা সেইটালৈ যোৱাটো বিচাৰে? আমি এখন ছবিলৈ যোৱা বিচাৰো। কিমান জলদি বিচাৰে? মই
আৰু মানে 24ৰ ভিতৰত মই তেওঁ সফলতা চাই গ'ল নাই তাৰ পৰা ইয়াৰ পৰা বেলেগ আহিব বিচাৰিছে হয়নে আকৌ তাৰ পৰা আকৌ বেলেগ এটা যাব বিচাৰিব এইটো সফলতাৰ এটা দীঘলীয়া চিৰিজ খালি তাৰ কাৰণে কি হ'ব কোৱালিটি ডেভেলপ কৰি গৈ থাকিব লাগিব কাৰণ কিয় চাওক বাই চান্স লাকিলি যদি মই কিবা এটা ষ্টেজ পাই গৈছো ঠিক আছে ভগৱানৰ আশীৰ্বাদ কিন্তু তাত থিয় হৈ থাকিবলৈ হ'লেও কিন্তু মোক কোৱালিটি লাগিব অলৰেডি কৈছে সেই জেগাটোত যদি মোৰ নিজৰ সেই কোৱালিটি নাথাকে নহয় সেইটো চাতকে মোৰ হাতৰ পৰা হৈ গৈছে এইটো 100% হয় এইবোৰ এটা প্ৰেক্টিকেল কথা গতিকে গুৰুত্ব দিবলগীয়া কথা আছে আজি মিটিংখনৰ পতাৰ মুখ্য উদ্দেশ্য আমাৰ সেইটো এতিয়া সফলতা পাবৰ বাবে আপোনাৰ ভিতৰত কি গুণ থাকিব লাগিব একো নালাগে বেলেগ থাকিব কিন্তু কেইটামান বিশেষ গুণ থাকিব লাগিব সেইকেইটা হৈছে 1 নম্বৰ এজন ভাল মানুহৰ ইচ্ছা থাকিব লাগিব আৰু মই 100% বিশ্বাসী ভাল মানুহৰ কাৰণে আপোনালোক ইয়াত চব কৰি আছে নহ'লেতো আজি কাম কৰিবৰ কাৰণে ধেৰ আছে নে নাই আমি চবে ভাল কাম কৰিব বিচাৰো আমাক যি পইচা লাগে যি টকাই নাহক লাগে 100 টকা আহিলেও মৰ্যাদা সহকাৰে অহাটো বিচাৰো লাখ টকা আহিলেও মৰ্যাদা সহকাৰে আমাৰ ঘৰলৈ অহাটো বিচাৰো সেইকাৰণে আজি আহিছো হয়নে নিজৰ কাৰণে পুনৰ এটা যোদ্ধা হাত চাপৰি তাৰ লগতে শিকা আৰু আগবাঢ়ি যাবৰ বাবে বিনা চৰ্তে আত্মসমৰ্পণ চাৰেণ্ডাৰ হ'ব লাগিব চাৰেণ্ডাৰ নহ'লে জীৱনত একোডাল কৰিব নোৱাৰিম মই যদি ঘমণ্ডি হৈ থাকো মই জানো এইটো জানো সেইটো জানো কোনোবাই মোক শিকাব হয় নাই তো নিজক সমৰ্পিত কৰিব লাগিব যে মই নাজানো মোক শিকাওক তো সেইখিনি আমি কৰিব লাগিব এইকেইটা গুণ আপুনি লাগিব কাৰণ কিয় এই কথা কাৰণ মোৰ কথা নহয় পৃথিৱীৰ এজন বিখ্যাত দাৰ্শনিক হয় বিয়াৰ ব্ৰাইন বিয়াৰ মানে আমাৰ চিধা আকৌ সেই বিয়াৰলৈ যাবগৈ মনটো কাৰণ আমাৰতো হয় নাই গৈছে নাই বাদ দিয়া নাই যাব ধন্যবাদ তো তেখেতে এটা কথা কৈছিলে যে জিকাৰ ইচ্ছা থকাটো কোনো ডাঙৰ কথা নহয় সেইটো সকলোৰে মাজত থাকে আৰু কি লিখা আছে জোৰে কওক শিকিবলৈ হাতটো হোৱাটোহে ডাঙৰ কথা য়েছ এইবিলাক মহৎলোকৰ বাণী মহৎলোকৰ বাণীবোৰ আমি কি কৰোঁ শুনি থৈ দিওঁ চাই থৈ দিওঁ কিন্তু ইমপ্লিমেণ্ট নকৰোঁ কমপ্লিট ডাঙৰ কথা কৈছে নেকি জিকাৰ ইচ্ছা থকাটো চব মানুহৰ কাৰণে আছে চবকে সফলতা লাগে চবকে সাকসেস লাগে কিন্তু তাৰ কাৰণে আপোনাৰ মানে জিকিবলৈ আপুনি কেনেকে প্লেন কৰিছে নিজক কেনেকে সাজু কৰিছে সেইটো মূল ফেক্টৰ হয় গতিকে এইখিনি কথা এটা নেক্সট মই সেশনলৈ আগবাঢ়ি যাওঁ কি গুণ থাকিব লাগিব 1 নম্বৰ গুণ ষ্ট্ৰং বাইণ্ডিং ডিজায়াৰ যিটো ইংৰাজীত কয় তাৰ অসমীয়া হ'ল হৈছে জ্বলন্ত ইচ্ছা যেনেকুৱাই ধুমুহা হওক যেনেকুৱাই সমস্যা হওক যিমানে যি নাহক লাগে মোক সেইটো বস্তু লাগিবই উশাহটো লওঁতে আপোনাক যদি কোনোবাই যদি নাকত টেপা মাৰি ধৰি থাকে হয় নাই মুখখন যদি সোপা দি থাকে আপুনি কি টাইমত কি কৰিব উশাহ ল'ব কাৰণে মুঠতে হাত চাত খুলি মেলি হ'ল উশাহ ল'ব লাগে হয় নে নহয় সেই বস্তুটো লাগে সেইটো হৈছে জ্বলন্ত ইচ্ছা আপোনাৰ আইনচি কৰিবলৈ আহিলে আজি গৈ পেলাই গৰু যদি মৰি থাকিলে ঘৰৰ সমস্যা ল'ৰাটো চৰ্দি কাৰ নহয় বাধা এইটো জীৱিত হৈ কিয় বাধা দিব পাৰিব নেকি আৰে সমস্যা থাকিবই সমস্যাটোক আমি কি বুলি ভাবো আমি প্ৰব্লেমটো কি বুলি ভাবো সমস্যা তাৰ লগত লুটি পুটি সোমাই দিব লাগে আৰে প্ৰব্লেম মানে আপোনালোকে সেইটো নহয় এটা চেলেঞ্জ বুলি ধৰক না জীৱনৰ প্ৰব্লেমটো যিদিনাখনে আমি চেলেঞ্জ বুলি ল'ব পাৰিম সমস্যা অট'মেটিকেলি শেষ হৈ গৈছে কিন্তু প্ৰব্লেমটোক যদি আপুনি গুৰুত্ব দিবলৈ যায় সি আপোনাক ডিঙিত মেৰিয়াই ধৰিব আপোনাক ওলাবলৈ নিদিয়ে যেতিয়ালৈকে আপোনাক একদম যেনেকে এইটো কি বুলি কয় পাকনি হেৰি নদীত যে পাকনি উঠে যে পাকনিত পৰিলে কি হয় তললৈ সোমাইলে জ্বলন্ত ইচ্ছা থাকিলেহে আপুনি মই কিবা এটা কৰিব সেই কথাটো ইয়াত কোৱা হৈছে তো নেক্সট এতিয়া হৈ গ'ল কি আৰু এটা কথা কৈছে যে যদি মানুহ যদি চেটিছফাই হৈ যায় আমাৰ বহুত মানুহে কয় ছাৰ হ'ব আৰু যিমান আছে হ'ব এই তেনেকে যদি ভবা হ'লে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ আদি পুৰুষসকলে যদি এনেকে ভাবিলেহেঁতেন আপুনি মই হাবিতে থাকিলো সেই কথাটোৱে কৈছে যদি সকলো মানুহে সেই পৰিস্থিতিটোৰ লগতে সন্তুষ্ট থাকিল হয় য'ত তেওঁলোক জন্ম হৈছিল তেতিয়া হয়তো আমি আজিও জংঘলতে উলংগ হৈ ঘূৰি ফুৰিলোহেঁতেন নহয় নেকি কথা বান্দৰ হৈ ইজোপা গছৰ পৰা ইজোপা গছলৈ কেলে হ'ল কৰ্মবিকাশ কেলে হ'ল মানুহৰ সভ্যতা কেলে চেঞ্জ হ'ল আমি আগতে পঢ়িছিলো সমাজ বিজ্ঞান হয় নে নকওক সেইবোৰ আগলৈ যোৱা ইচ্ছা সেই ইচ্ছা আৰু লাগিবই আমাৰ তো এইখিনি কথা আমাৰ কোৱা হৈছে গতিকে মই ক'ব বিচাৰো যে জীৱনত আগুৱাই যোৱা প্ৰবল ইচ্ছা শক্তিটোহে মানুহক জন্তুতকৈ পৃথক কৰে আৰু এই শব্দটো মই বহুত কেইজন আমাৰ টিমৰ লিডাৰকো কৈ থৈছো কিছুমানে বেয়াও পায় এদিন এজনে কৈ আছিল ঠিক কিবা কিবি কথা ছাৰ এইটো কৰিবলৈ সেইটো কৰিবলৈ মোৰ দাদা আপুনি নিজকে মানুহ বুলি ভাবে নে জন্তু বুলি ভাবে
মই ক'ব পাৰোঁ কাৰণে কৈছোঁ, আপোনালোকে নক'ব কৈব বেয়া পাব। মই তেওঁক ক'ব পাৰোঁ মানে অলপ বিশেষ ক্ল'জ হয়। তেওঁক কৈছে হেই কি কথা কৈছে বোলে যদি আমি মানুহে হয় যদি সমস্যাৰ লগত যদি যুঁজি থাকোঁ তেতিয়াহ'লে মোৰতো জন্তুৱে হ'লো ন, মানুহ কেনেকে হ'ব? মানুহক কি দিয়া নাই ভগৱানে? বিবেক দিছে, আবেগ দিছে, অনুভূতি দিছে, চিন্তা কৰিব পাৰে, তো চব কিছু আমাক দিছে, কিন্তু আমি সমস্যাটোক যদি আমি ওলাই আহিব নোৱাৰো তেতিয়াহ'লেতো আমি জন্তু আৰু আমাৰ মাজত পাৰ্থক্যই নাই। মোৰ মাজত মইতো এটা জন্তুৱে হৈ যাম ন, হয় নহয় কথাটো? তো গতিকে সেই কথাষাৰ আমি অকণ গুৰুত্ব দিব লাগিব। এতিয়া যে কি নহওক, নেক্সট গুণটো হৈছে অনেষ্টি, মানে নিজৰ যিটো ষ্টেটাছ। মানুহে কয় ন মোৰ এটা ষ্টেটাছ আছে নাই? চবৰে এটা ষ্টেটাছ আছে, হয়নে? আৰু ষ্টেটাছটো কি হ'ব লাগিব? বিশ্বাসযোগ্যতা হ'ব লাগিব। আপোনাক মানে বিশ্বাস কৰিব লাগিব। নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায় হৈছে বিশ্বাসৰ ব্যৱসায়। ইয়াত বিশ্বাস আনিবৰ কাৰণে আপুনি পাগল হৈ যাব, কিন্তু যাবৰ কাৰণে আপুনি চিন্তা নকৰাকৈ আপোনাক বিশ্বাস কৰিব। এনেকুৱা এটা বস্তু হয়। তো বিশ্বাসযোগ্যতাটো আমি ক'ত ক'ত ৰাখিব লাগে? 1 নম্বৰ, বিশ্বাসৰ অৰ্থ কি? মোক এটা দায়িত্ব দি দিলে এজন মানুহে, বোলে প্ৰডাক্ট আনিবা, ঠিক আছে, সেইটো মই উদাহৰণ দি কৈছো। ইয়াত লাইন এটা লিখা আছে, খুব ধুনীয়া শব্দ, চব পঢ়ি চাওক। বিশ্বাসৰ অৰ্থ আপুনি তেতিয়াও ভাল কাম কৰে যেতিয়া কোনেও আপোনাক দেখা নাই। এজন ডাঙৰ দাৰ্শনিকে কৈছিলে C.S. লুইচ। যেতিয়া কোনো আপোনাক চাই থকা নাই, সেই মুহূৰ্ততো আপুনি ভাল কাম কৰি আছে, তেতিয়াহে আপুনি বিশ্বাস। আৰু বিশ্বাস কৰা বস্তুটো সেইটো কোনো মূল্যযোগ্য বস্তু নহয়, হয়নে? গতিকে এনেকুৱা এটা বিশ্বাসৰ পাত্ৰ হ'ব লাগিব আপুনি। মই আপোনাৰ মোৰ টিমৰ মানুহে আপোনাক বিশ্বাস কৰি আহিছে, মঞ্চখনলৈ আহিছে, তো ইউ আৰ দ্য ফাৰ্ষ্ট পাৰ্চন টু বি চিৰিয়াছ। সেইকাৰণে মই কওঁ টিম সদায় আপোনাৰ পৰা ষ্টাৰ্ট হৈছে। ইঞ্জিন আপুনি যি ধৰণে গতি ল'ব আপোনাৰ গোটেই টিম তেনেকে যাব। আৰু তেতিয়া আপুনি টিমক গালি পাই থাকি লাভ নাই। ধৰি পাইছেনে? মোৰ টিমে কাম কৰা নাই, মই আমুকে। তুমি কি কৰিছা? তুমি তোমাৰ কাৰণে কিডাল কৰিছা, হয় নাই বাৰু কথা? গতিকে সেইটো চাব লাগিব। এতিয়া কথা হৈছে কি, টেকনিক নিজৰ কিছুমান নিজৰ ষ্টেটাছটো ডেভেলপ কৰিবৰ কাৰণে, মানুহৰ মাজত বিশ্বাসটো ৰাখিবলৈ কেইটামান মই টেকনিকৰ বিষয়ে ইয়াত মই কৈ দিছো। প্ৰথম কথা, মুখৰ শব্দ সন্মানজনক। কাৰণ মুখৰ পৃথিৱীত এটাই বস্তু আছে ৰাখিব নোৱাৰে, কি বাৰু? হয়নে? আৰু গ'ল বুলি ক'লে গ'ল। আৰু মানুহ এজনক বেয়াকে কৈ দিলে তেওঁ আপুনি পাছতকে যিমানে ভালনি গোলাপ লাগে, তেওঁ চৰণত দীঘল দি পৰি দিয়ক, কিন্তু জীৱনৰ কাৰণে মানুহে আপোনাক চিনি পায়, হয় নে বাৰু? সেইকাৰণে মুখৰ ৱৰ্ডক বহুত ভেলু ৰাখক। কাৰোবাক যদি কিবা কাৰণে কথা দিছে, কথাটো 100% ৰাখিব চেষ্টা কৰক। ময়ো সেইটো বিফল, মই নকওঁ যে সেইখিনিত মই সফল হৈছো, কিন্তু চেষ্টা কৰিছো। নাজানো ভগৱানে কিমান দূৰ আগবঢ়াই নিছে, কিন্তু অনাগত সময়ত বহুত কিবা কৰিব লগা আছে। এতিয়া যে কি নহওক, মিটিং কিবা কাৰণে যদি লৈছে, বোলে ছাৰ আমুক তাৰিখে মই আপোনাৰ ওচৰলৈ যাম, তেওঁ মিটিং কেনচেল কৰিছে ডাঙৰ কথা নহয়, তেওঁ মানুহক এৰেঞ্জ কৰিব পৰা নাই ডাঙৰ কথা নহয়, কিন্তু আপুনি সেই দিনটোত যোৱাটো ডাঙৰ কথা। আপুনি সেই জেগাটোত যাওক, লাগে তেওঁৰ ঘৰত চাহ একাপে খায়। কথাটো কৈছেনে? সেইটো আপোনালোকে গুৰুত্ব দিয়ক। এপইণ্টমেণ্ট লওঁতে সেইটো বস্তু চাব। আৰু মূলধন, এইটো বিত্তীয় লেনদেনৰ মাজত আহে। দাদা ফেনখন অফ কৰি দিয়ক, অকণমান চাইলেণ্ট পাব। যদি বিশ্বাসে নাথাকে আপোনাৰ টিমে আপোনাৰ ওপৰত, আপুনি থৈ না আপুনি লিডাৰ হ'ব, কি হ'ব? আপুনি লুডাৰ হ'ব টিমৰ ওপৰত। লিডাৰ নহয়, লুডাৰ। প্ৰেছাৰ থাকিব আপোনাৰ। গতিকে আপুনি লিডাৰ হ'বলৈ আহিছে, কোনখিনি এপ্লাই কৰিব লাগিব। তো গতিকে এতিয়া কথা হৈছে কি, টকা পইচা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'বলগীয়া আছে। কাৰোবাৰ পইচা ক'ৰবাত মিলোৱা, ক'ৰবাৰ পইচা ক'ৰবাত মিলোৱা। য়েছ, ময়ো ব্যৱসায় কৰিবলৈ যাওঁতে লেনদেন থাকে মানুহৰ, মোৰো আছে। কিন্তু এইটো নহয় যে সেইটোৰ পৰা মই আঁতৰি আহিম। বোলে দেৰি হৈছে, অহা মাহৰ ইমান তাৰিখে দিম, কিবা কাৰণে হয়, কেতিয়াবা অকেজনলি হৈ যায়, কিন্তু আপুনি ট্ৰান্সপেৰেণ্ট হওক, আপুনি পলাই নিদিব। ধৰি পাইছেনে? টকা পইচা লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক, আৰু পৰাপক্ষত বাকী লোৱাটো বন্ধ কৰক, দিয়াটো বন্ধ কৰক, চব চাফা চাপি। ঠিক আছে? তাৰ লগতে প্ৰডাক্ট বিলাকৰ ক্ষেত্ৰত আমি অকমান গুৰুত্ব দিবলগীয়া আছে। কাৰোবাৰ পৰা প্ৰডাক্ট কেতিয়াবা শ্বৰ্টেজ হয়, আমি লৈ আহো ন, এইটোক মই দি আছো দেচোন। আপুনি সামান্যতম বেৰি ক্ৰীম এটাই লৈ আহিলে, কিন্তু সেই বেৰি ক্ৰীমটো যদি মানুহজনক ঘূৰাই নিদিয়ে, কিন্তু তেওঁ বা আপোনাৰ প্ৰতি ফেটটো নাইকিয়া হৈ যায়, হয় নে নহয়? গতিকে সেইকাৰণে 30 টকীয়া বস্তুৰ লগত আমাৰ ইমেজটো নষ্ট নকৰিব। তাৰ লগতে আছে বহুত ৱাইফ আছে, মেক্সিমাম মহিলা, হয় নে নহয়? তো ভুলৰ বশতো আমাৰ জেন্টসকলক কৈছো, এইটো কথা নকব তেওঁ মানুহজনে তেওঁক ছাপোৰ্ট কৰা নাই কিবা, আপোনাৰ মানুহজনে একোডালে নাজানে, মোৰ ওচৰলৈ লৈ আহিব, এইবিলাক শব্দ নকব।
কাৰণ পৃথিৱীত আপোনাক চিনি পোৱাৰ আগত তেওঁ সেই মানুহজনক জীৱনৰ কাৰণে বৰমালা পিন্ধাই থৈছে। পিন্ধাইছে নাই পিন্ধাই? কিবা এটাতো দেখিহে পিন্ধাইছে, এনেই পিন্ধাইছে। গতিকে এই দুজনৰ মাজত মতানৈক্য সৃষ্টি কৰিব নাযাব। আমি পৰিয়ালক উদ্ধাৰ কৰিবলৈ আহিছো, পৰিয়াল ধ্বংস কৰিবলৈ অহা নাই। লোকৰ আনৰ ফেমিলি মেটাৰত কেতিয়াও নহব, যেতিয়ালৈকে আপোনাক নিবিচাৰে, যেতিয়ালৈকে আপোনাক নুসুধে, নকয়, তেওঁলোকৰ ফেমিলিৰ ভিতৰত আপুনি নোসোমাব। আপোনাৰ বিজনেছ ৰিলেশ্যন বাহিৰৰ পৰা আপুনি গোটেইখিনি মেইনটেইন কৰি থাকে। বোলে প্ৰডাক্ট নাই পোৱা, কিবা ঘৰুৱা ক্লাছ হৈছে, বিজনেছ কৰিব নাই, প্ৰডাক্ট চাপ্লাই দিয়ক, কিবা কৰক, বাকীখিনি কৰক। কিন্তু তেওঁলোক নাই, এইটো আঁতৰি থাকিব লাগে। প্ৰফেচনেল মানুহৰ লক্ষণ। তাৰপাছত আপুনি টিমৰ ক্ষেত্ৰত আপুনি সদায় মনত ৰাখিব, আপুনি 100% কৰিব, টিমে 50% কৰিব। ধৰিব পাৰিছেনে? আপোনাৰ নিচিনা মোতকৈ বেছি ভাল টিমৰ মানুহে কাম কৰিব বুলি আপুনি আশা নকৰিব। কৰিছে ভাল কথা, পাইছে তেনেকুৱা ভাল কথা, সেইটো আপুনি আপোনাৰ লাভ, হয়নে? আজি যেনেকে মই মনোকৰ্মী ৰমেল লাহন, ৰাণা কোঁৱৰ, ৰিংকু ফুকন, এওঁলোকক পালো, সেইটো মোৰ ভাগ্য। কিন্তু কথা হৈছে কি, মই তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট হবলৈ হলে নহব। সদায় ধৰিব পাৰিছে, তেওঁলোকে যদি 10 কৰিছে, মই সদায় 20ত থাকিব লাগিব, হয়নে কথাটো? সেইটো কৰ্মই দেখাব লাগিব, কষ্ট বেছি কৰিব লাগিব, চিন্তা বেছি কৰিব লাগিব, টিমৰ কাৰণে ডেডিকেশ্যন থাকিব লাগিব আপোনাৰ, হয় নে নহয়? সেইকাৰণে আজি অমৰজিৎ বৰুৱা আমি মানুহ, হয় নে বাৰু? গতিকে এতিয়া যি কি নহওক সেইখিনি লাগিব। তাৰ লগতে জীৱনটো বিচাৰটো চিন্তাধাৰা মেইন মানুহৰ সদায় ওপৰত ৰাখক। আপুনি ক'ৰবাত হেৰি হৈছে ডাঙৰ কথা নহয়, আপোনালোকে বিশ্বাস কৰিব। মই মানুহজনীক প্ৰথম যেতিয়া মই বিয়া পাতি অনাৰ আগত মই এটা কথা কৈছিলো, তোমাক মই গোৱা খুৱাবলৈ দিম, গোৱাত হানিমুন কৰিম বুলি কৈছিলো। বিদ্যা সেইটো টাইমত মোৰ একো ডালেই নাই, একোৱেই নাই, কিন্তু এতিয়া মুখত মাৰি দিলো। মোৰ চিন্তাবোৰ আগৰ পৰাই ডাঙৰ মানে গ'ল, বিয়া পাতিলো, গৈ শ্বিলং ফুৰাই আনিলো। মোক কৈছে গোৱাত ফুৰি আছো, পুৰা আমেজ লোৱা নাই, গোৱাত ফুৰি আছো বুলি ধৰিলে। কিন্তু সঁচাকে ভগৱানে কিবা সেই চিন্তাটো আছিলে কাৰণে যোৱা বছৰ 31 ডিচেম্বৰ, এই বছৰটো নহয়, 2023 নহয়, 2022ৰ 31টো কিন্তু মই গোৱাত মানিছো। মানে 31 তাৰ আগত কেইদিনমান ডিচেম্বৰ মাহ লগত ল'ৰাটো আছিল। সেইখিনি সম্ভৱ হয়, এইটো কেলে মই নিজৰ ক্ষেত্ৰতে মই জানো, চব সম্ভৱ হয়, ভাবিলে হ'ল। ডাঙৰ চিন্তা কৰিব লাগিব, মানে চিন্তা যিমান ডাঙৰ কৰিব আমাৰ কামো ইমান ডাঙৰ হ'ব। গতিকে ডাঙৰ চিন্তা কৰক, ভাল স্বভাৱৰ সৈতে বসবাস কৰক। ভাল স্বভাৱ বেয়া স্বভাৱ আমি কেনেকে গম পাম, হয়নে? যিটো স্বভাৱে আনৰ ক্ষতি কৰে সেইটোৱে বেয়া, যিটো আমাৰ ৰাণা কোঁৱৰ চাৰে ক'লে। তো আমি ভাল স্বভাৱ মানে চিন্তা কাম কৰিব লাগে। নিজৰ ব্যৱহাৰ আৰু কাম কাজৰ মাজত বিশ্বাস বজাই ৰাখক। মানে আপোনাৰ যিটো কাম কৰি আছে সেই কামটো আৰু নিজৰ আপোনাৰ ভিতৰৰ কথাবিলাকৰ লগত আপুনি সামঞ্জস্য থাকিবলৈ চেষ্টা কৰিব লাগে। আপুনি কেতিয়াও আঁতৰি যাব নালাগে, ঠিক আছে? এইকেইটা গুণ, তেতিয়া অনেষ্টিটো ফকাছ হয়। আপোনাৰ শ্লাইডটো ফটো মাৰি থৈছে, অসমীয়াতে লিখা আছে। আৰু এই কথাষাৰ অসমীয়া এইবিলাক বনাবলৈ যাওঁতে আপুনি ৰাণা কোঁৱৰ চাৰে ক'ব নিচিনা আজি এসপ্তাহ প্ৰিপেৰেশ্যন আপোনালোকে আধা ঘণ্টাত দেখিবলৈ পাব, কিন্তু ইয়াত আপোনাৰ এসপ্তাহ সময় গৈছে। সদায় 24 ঘণ্টা এদিনত যোৱা নাই, 2 ঘণ্টা 1 ঘণ্টা এনেকে কৰোঁতে এইখিনি এসপ্তাহ সময় লাগিছে এইবিলাক বনাবলৈ মানে। তো এতিয়া যে কি নহওক, আৰু এইখিনি গোটেইখিনি ভিতৰৰ কথা, যিখিনি মই নিজে ফ'ল' কৰো, মানে কৰি আছো জীৱনত, আৰু এইখিনিকে কৰি মই নাজানো কি হৈছো, কিন্তু হয়তো ভগৱানৰ আশীৰ্বাদ যদি আগলৈ থাকে তেতিয়াহ'লে আৰু ডাঙৰ বহুত কিবা কিবি হোৱাৰ আমাৰ অৱকাশ আছে। তো এতিয়া যে কি নহওক, নেক্সট হৈছে অসমীয়াত সেৱা আৰু কৃতজ্ঞতা ভাৱ, আৰু ইংৰাজীত তাক কোৱা হয় ছাৰ্ভিটিউড আৰু গ্ৰেটিটিউড। ঠিক আছে? সেৱা আৰু কৃতজ্ঞতা ভাৱ। আমি IMC নেটৱৰ্ক মাৰ্কেটিঙত আহিছো, IMC ব্যৱসায়ত আহিছো, কি কৰিবলৈ আহিছো? টকা ঘটিবলৈ আহিছো ন? আমি টকা ঘটিবলৈ আহিছো, আমাক সন্মান লাগে, হয়নে? আমাক গামোচাখন লাগে, আমাক মৰ্যাদা লাগে, আমাক ফেমিলি চিকিউৰিটি লাগে, আমাক ডাঙৰ গাড়ী লাগে, ডাঙৰ ঘৰ লাগে, কি নালাগে? আমাক চব লাগে। পৃথিৱীখনত যি আছে আমাক চব লাগে, কিন্তু দিম কি, মই দিছো কি? চিন্তা কৰোঁ, এইটো ডাঙৰ কথা। তাতে সেৱাটো লুকাই আছে, আৰু য'ত সেৱা ভাৱ থাকে তাত ভগৱান থাকে বুলি আমি আগতে শুনিছো, এইবোৰ শাস্ত্ৰ ভাগৱতৰ কথা। কিন্তু জীৱনত আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি আনৰ বাবে কি কৰিছে। এই কথাষাৰ মাৰ্টিন লুথাৰ কিং জুনিয়ৰ বুলি এজন ব্যক্তি আছিলে, তো সেই ব্যক্তিজনে কৈছে জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি আনৰ বাবে কি কৰিছে। আপোনাকতো চব লাগে, পৃথিৱীখনে আপোনাক ভাল পাব লাগে, ঘৰৰ মানুহ চবেই মোক ভাল পাব লাগে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি মই গালিয়ে পাৰি থাকোঁ, গালি পোৱা নিচিনা, মই তুমি ভাল পাব নাপায়। গতিকে মই সিহঁতক কিবা এটা দিব লাগিব।
দায়িত্ব বহন কৰিব লাগিব। মোৰ ল'ৰাটোৰ দায়িত্ব মই বহন কৰিব লাগিব, মিছেছৰ দায়িত্ব বহন কৰিব লাগিব, মাৰ দায়িত্ব মই বহন কৰিব লাগিব, খুৰাৰ দায়িত্ব মই বহন কৰিব লাগিব। তেতিয়াহে পৰিয়ালটোৱে মোক মই বিচৰাখিনি দিব। হয় নে নহয়? সেইখিনি আমি চব জানো, কিন্তু কৰ্মটোৰ ক্ষেত্ৰত আমি বিচলিত হওঁ। নেটৱৰ্ক মাৰ্কেটিঙত আহিছো, IMC ব্যৱসায়ত আহিছো, আপুনি মই বস্তু বিকি দিয়াটোৱে এটা আমাৰ কাম নহয়, তাৰ পাছত কৰণীয় কামখিনি আমাৰ বহুত ডাঙৰ হয়। তথাপি পাইছেনে? প্ৰডাক্ট লাগে, প্ৰডাক্ট নিদিয়া, তেওঁক বিজনেছ ট্ৰেইনিং দিয়া, তেওঁক আপোনাৰ কৰ্মশালাত আগবঢ়াই নিয়া, এই গোটেইখিনি কথা থাকে। তো ইয়াৰ পাছতে মোৰ দেউতাই এটা কথা কৈছিলে, সেইটো কথা মই লিখি দিছো। মই তেওঁক মোৰ স্বৰ্গীয় দেউতাক তেওঁক বাবা বুলি মাতিছিলো। মই সৰুতে খুব শুনা আছিলো, এতিয়াও কিছুমান শব্দ আপোনালোকে মিটিঙত কৈ দিছিলো, চিক্ৰেটটো কিছুমান শব্দ মোৰ মুখত নোলায়। এটা মই অকণমান টেকটোক ডাইভাৰ্ট কৰি দিওঁ, চাবচোন কেতিয়াবা লক্ষ্য কৰিব, এইবোৰ নাচাব ইমানকে, নহ'লে চব আহি যাব। তো এতিয়া কথা হ'ল কি, সৰুতে দেউতাক মাতিব নাজানো, দেউতা, এতিয়া মই চচুৰবাক দেউতা বুলি ক'ব। চচুৰবাক তেওঁক যাওঁ কেতিয়াবা, সেইদিনা এদিন ক'লো দেউতা হেৰি কিবা এটা হ'বলৈ দে বুলি মানে লাগি ধৰিলে তালো। মই বোলো হেৰি নহয় যায় নেকি বোলো, কৈ যাওঁ তই এতিয়া সেয়া শব্দ নুশুনে, সেই দেউতা নুশুনাৰ কাৰণে মই বাবা কৰিলো। বাবাই এটা কথা কৈছিলে মোক, তই যদি জীৱনত ভাল কাম কৰিব নোৱাৰ, আকৌ বেয়া কাম কৰিবি, আকৌ বেয়া নকৰিবি। কাৰণ শিক্ষক আছিলে। তই যে কি নহওক, আমি সেইটো সেইটোৱে কৰিব লাগে। যদি আমি কাৰোবাক যদি ভালটো কৰিব নোৱাৰো, তেওঁৰ ঘৰত যদি IMC পৰা যদি কিবা এটা দিব পৰা নাই, তেতিয়াহ'লে তেওঁ বেয়া কৰাটো আমাৰ অধিকাৰ নাই। ধৰি পাইছে? সেই মনোবৃত্তিটো লৈ আগবাঢ়ক। সেৱা আৰু কৃতজ্ঞতা ভাৱ একেলগে চলি থাকে, দুটা একেলগে যায়। তাৰমানে য'ত সেৱা থাকিব তাত কৃতজ্ঞতা থাকিব। ধৰি পাইছে? নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়টো ক'লোৱে মই। এতিয়া আপুনি সদায় এই ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞ। কৃতজ্ঞতা শব্দটো এই শ্লাইডটো অহাৰ আগত মই আপোনাক আকৌ যাব বিচাৰিছো। এই কৃতজ্ঞতা সেৱা আৰু কৃতজ্ঞতা একেলগে থাকে বুলি ক'লে ন, আমি কৃতজ্ঞতা মানুহক জনাব মানে কেতিয়াবা এখন বিচলিত কোনোবাই ভাল কাম এটা কৰিলে বা আপোনাক সহায় কৰি থৈছে, তো সেইটোৰ পৰা আমি কৃতজ্ঞতাটো আমি দেখাব নাজানো, হয় নহয় বাৰু? তো ইয়াত কেইটামান কথা কোৱা হৈছে, আপুনি সদায় এইসকলৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। এক নম্বৰ ভগৱান, নেদেখাজনৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকক। দ্বিতীয় মা দেউতা, তেওঁলোকৰ কৃতজ্ঞ হৈ থাকক। তৃতীয় আপোনাৰ শিক্ষাগুৰু, যিকেইজনে আপোনাক সৰুতে শিক্ষা দিলে, সেইসকলৰ প্ৰতি আপুনি কৃতজ্ঞ হৈ থাকক, এতিয়াও থাকক, ভৱিষ্যতো থাকিব লাগিব। আপোনাৰ বেয়া সময়ত লগত থকা কেইজন, সেইটো বহুত ডাঙৰ, জীৱনত নাপাহৰিব। মই নাপাহৰো, কেইবাজনো আছে, তাৰ ভিতৰতে মোক উল্লেখনীয় হেৰি আপোনালোক কৈ নিদিম। তো মোৰ আত্মা গুচি যাব, কিন্তু তেওঁলোকৰ প্ৰতি মোৰ সেই ভাৱটো আৰু তাৰ ধাৰ মই বুজিব নোৱাৰো, যিখিনি টাইমত মোক মানে সহায় কৰি দিছে। তো গতিকে কৃতজ্ঞ হৈ থাকিব আপোনাৰ কৰ্মগুৰু, আপলাইন আপোনালোকৰ, যিসকলে আপোনালোকৰ কাৰণে দেহা মন একদম চব উজাৰি দিছে, সেইসকলৰ প্ৰতি আপুনি কৃতজ্ঞ হ'ব। তাৰ লগতে আপোনাৰ কোম্পানী জন্মদাতা আমাৰ ডক্টৰ অশোক ভাটিয়া ছাৰ, প্লিজ খাৰা হৈ তেওঁৰ কাৰণে এটা জোৰা হাত চাপৰি দিয়ক। তো এনেকুৱা এজন ব্যক্তি হয়, যিজন ব্যক্তিৰ চিন্তাধাৰাৰ ফলত আজি গোটেই ভাৰতবৰ্ষত মানে এটা নতুন জানৰ সৃষ্টি হৈছে। আয়ুৰ্বেদক লৈ, আজি ডাইৰেক্ট চেলিং মাৰ্কেটক লৈ, সেই ব্যক্তিজনক আৰু ভগৱানে দীৰ্ঘায়ু কৰক। আজি 65 বছৰ বয়স পাইছে তেখেতে, আৰু আমি কম যে 60 বছৰ বয়স পাব। তো গতিকে আপোনাৰ স্পন্সৰ আৰু আপলাইনৰ বিষয়ে মই ক'লোৱে। আপোনাৰ টিমৰ সকলো এছ'চিয়েটৰ প্ৰতি আপুনি কৃতজ্ঞ হৈ থাকক। তেওঁ বিজনেছ কৰক, নাই কৰক, বাই কৰক, বাদ দিয়ক, আপুনি তেওঁলোকৰ পৰা কৃতজ্ঞতা ভাৱটো আপুনি ৰাখিব। কোম্পানী মেনেজমেণ্ট আৰু সদশেষত আপোনাৰ দেশখনৰ প্ৰতি, হয় নে নহয়? আমি দেশখনৰ প্ৰতি কৃতজ্ঞতা ভাৱটো আমি কেনেকে দেখাব পাৰিম? আমাৰ হাতত কি ৰাস্তা আছে? কওকচোন, কোনোবাই এতিয়া আমি যাব পাৰিব নেকি? ডেকা ল'ৰাকেইটা বাদ দি পুলিচৰ চাকৰি পাম নেকি? ডক্টৰৰ চাকৰি কাম কৰিব পাৰিম নেকি? নাই। তেতিয়াহ'লে দেশখনৰ প্ৰতি আমি কৃতজ্ঞতাটো কেনেকে আগবঢ়াম? একদম চিম্পুল প্ৰচেছ। আপোনালোকৰ যিটো পেমেণ্ট আহে, তাত TDS বুলি এটা শব্দ পাই নাই? চাইছে নাই? কোনে চাইছে TDS টো কিমান কাটে? চাইছে ন? সেই TDS টো গভৰ্ণমেণ্টৰ হ'লে যিমান বেছি পঠাব পাৰিম, আপুনি মই দেশখনৰ প্ৰতি সিমানেই সেৱা কৰা হ'ব। সেই পইচাটো বছৰটোৰ কাৰণে আমাৰ দেশৰ ৰাজকোষত গুচি যায়, আৰু সেই ৰাজকোষৰ পৰাই আজি মানুহে বিদ্যুতৰ মাচুল পায়, সেই ৰাজকোষৰ পৰাই মানুহে আপোনাৰ হেৰি কি কয় পানী, ৱাটাৰ চাপ্লাই পানী পায়, এটকাও নিদিয়াকে চাউল পায়। ক'ৰ পৰা আহে পইচা? চৰকাৰ আজি কোনোবা এখন আছে, বিজেপি আছে, কালিলৈ ধৰক আকৌ কোন আহে আমি নাজানো, কিন্তু দেশৰ ৰাজকোষটো টনকিয়াল কৰাৰ ক্ষেত্ৰত আপুনি কি বৰঙণি আগবঢ়াইছে?
এইটো এনেকুৱা এটা ব্যৱসায় হয় আজি এটা প্ৰডাক্ট ডিষ্ট্ৰিবিউট কৰা মানে আপুনি সদায় মনত ৰাখিব তাৰ জিএছটি পেমেণ্ট আহে চাবচোন আপোনালোকে বিলখন চেক কৰিলে আহে না জিএছটি পইচাটো কোনে পায় চৰকাৰৰ ঘৰতে গ'লে আমি প্ৰডাক্ট মানুহক দিওঁতো আমি পেমেণ্ট দিলো চৰকাৰলৈ টেক্স দিলো নিজে যিটো ইনকম কৰিছো তাৰ পৰা 5% স্লেবত আমি টিডিএছ দিওঁ তেতিয়াহ'লে সকলোকে আমি দেশখনৰ কাৰণে কাম কৰি আছো আৰু তাৰ উপৰিও ডাঙৰ কাম কৰি আছো কি আমি প্ৰত্যেকজন মানুহক সাহস দিছো এইটো বহুত ডাঙৰ কথা হয় নে নহয় গতিকে এইখিনি আমি কৰিব লাগিব তাৰ লগতে নেক্সট লিডাৰৰ কোনটো হ'ল কি এজন সফল ব্যক্তি হ'বৰ কাৰণে নেটৱৰ্ক মাৰ্কেটাৰ হ'বৰ কাৰণে সেইটো হৈছে এক্সাইটমেণ্ট আপোনাৰ উৎসাহ আৰু আনন্দ এক্সাইটমেণ্ট আৰু জয় ঘৰুৱা সমস্যাটো চবৰে আছে কাৰণ একো আছে নাই যিমানহে সমস্যা নাথাকক লাগে আপোনাৰ সমস্যা ঢাকি ৰাখি আপোনাৰ অপজিটে কথা পাতি থকা মানুহজনে গম পাব লাগিব আপোনাৰ যে কিবা এটা সমস্যা চলি আছে আপুনি অকলে মন মাৰি থাকক কান্দি কান্দি থাকক ঘৰত কোনো নেদেখা অৱস্থাত মতলব নাই কিন্তু যেতিয়াই আপুনি বাহিৰত এজন মানুহক লগ পালে গাড়ীখন বোলে গ্লাছ দাঙি লৈছে আমাৰ চেয়াৰমেনসকলক কৈছো আপোনাৰ হাজাৰ টেনচন থাকক গাড়ীখন গ্লাছ দাঙি লৈছে আপুনি কান্দি কান্দি যাওক যাহাই গ্লাছ নামিলে ভালনে এইবোলে কি মাহি নহয় মানে ঠিক আছে এই বস্তুটো আমি ৰাখিব লাগিব আৰু এইটো আমি কৰিবলৈ শিকিব লাগিব তো এতিয়া কথা হ'ল কি ইয়াত কথা এটা কোৱা হৈছে বিনা উৎসাহত একো কোৱা সম্ভৱ নহয় ৰাফেল বল্ডু আপোনাৰ এমষ্ট্ৰং বুলি এজন ব্যক্তি আছে দাৰ্শনিক সেই দাৰ্শনিকজনে এই কথাটো কৈ গৈছে বিনা উৎসাহত পৃথিৱীত একোৱে কাম পাব নোৱাৰিব মোৰ টাইমটো চাই থাকিব দেই কৈ দিব কাৰণ কেলে এই ভুলটো আমাৰ নহয় আজি ৰাণা ছাৰ খুব ধুনীয়াকে 45 মিনিটৰ চেচন আপোনালোকে এটেণ্ড কৰি পাৰিলে কাৰণ সময়টো আমি চবেই নিজে দেৰি কৰিলো ন হয় নে নহয় তো ইয়াত কাটিবলগীয়া হয় মানে টাইম মেকআপ কৰিবলৈ এতিয়া প্ৰত্যেকজন উৎসাহ এইখিনি বাদ দিওঁ গতিকে সদায় আপুনি পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰক ৰেডি হৈ থাকক কাম কৰিবৰ কাৰণে কাম কৰিবলৈ সদায় ৰেডি হৈ থাকক কিবা এটা মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই এটা কাম কৰিব লাগে সেই ৱৰ্ক কালচাৰটো আমি সৃষ্টি কৰিব লাগিব এতিয়া আমাৰ মানুহৰ কি হৈছে গম পাইনে আমাক চবকে ৰিজাল্ট লাগে ছাৰ মই ৰুবি ওলাব লাগে মই চেয়াৰমেন ওলাব লাগে মোক মাহে লাখ টকা লাগে মোক গাড়ী লাগে কিন্তু মই আকৌ কৰো নকৰিবলৈ একোৱেই নাজানো দিনটোত এখন হোম মিটিং নাই দিনটোত এজন নতুন প্ৰস্পেক্টৰ লগত মই কথা নাপাতো মাহটোত এখন মিটিঙত মই নিজক এটেণ্ড নকৰাও কিন্তু মই আকৌ চব বিচাৰো হ'ব নেকি তেনেকে কওকচোন নহ'ব ন মানে আমাৰ কাম বিলাক এনেকুৱা হৈছে গোটেই বছৰটো আমি এনেকুৱাকে পজিটিভ হওঁ তাৰমানে চাব দেই সি নপঢ়িলে ল'ৰাটাই হা গোটেই বছৰটোৰ কাৰণে সি নপঢ়িলে কিতাপ চিতাপ নপঢ়িলে একদম সি পজিটিভ হৈ আছে মই পাছ কৰিম কিন্তু গোটেই কিতাপখন মিলিও চোৱা নাই ফাইনেল পৰীক্ষা আহিলে মাকে একদম আমাক যেনেকে যদি বাইদেউ কেনে গ'ল বাইদেউজনী আমাৰ যে তিলক দিছিলে বাইদেউজনী কোন আছিলে খাৰা হৈ দিয়কচোন তেখেতৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি দিয়ক এই চেকেণ্ডত বাইদেউৰ নামটো কি আছে শান্তি বৰ্মা তো তেওঁ আমাক সোমাওতে ইমান ধুনীয়াকে এটা দিছে হয়নে তো গতিকে আমি তেওঁ হাত চাপৰিতে দিব পাৰো বাকীটো একো দিয়া নাই শিৱদাই দিলে চাগে 10 টকা নে 15 টকা এতিয়া কথা হৈছে কি তেওঁ নিজৰ এটা সেৱা আগবঢ়ালে হয় নহয় এতিয়া কথাটো হ'ল কি চব কামটো কথা কৈছে সেই ল'ৰাটোৱে আপোনাৰ পৰীক্ষা দিবলৈ গ'ল মাকে একদম পুৰা তেনেকে ধূপ চুপ উলিয়াই মেলি তাক তিলক দিছে বেটা যা কি কৈছে মা পাছ কৰিম হেই বেটা পাছ কৰিবি পজিটিভ হৈ থাক যা ভালকে পৰীক্ষা দে দিবলৈ গ'ল কুৱেশ্যন পেপাৰ চাইছে তাই একো মাথা মুণ্ড একোডালে নাই বুজিয়ে পোৱা নাই কাৰণ পঢ়াই নাই তাই সেনেকুৱা পজিটিভ হৈ থাকিলে লাভ নাই আমাৰ মেক্সিমাম লিডাৰৰ সেইটোৱে হৈ থাকে ৰঞ্জিত ছাৰ আছেই অমৰ ছাৰ আহিয়ে থাকে গতিকে মিটিঙলৈ মই গৈ থাকো হা প্ৰগ্ৰেম নকৰিলেও হ'ব তেওঁলোকে কৰি দিব মই দুটামান মানুহ জইন দি দিলো মই পজিটিভ মই ৰুবি মেইনটেইন হৈ যাব মোৰ চেয়াৰমেন মেইনটেইন হৈ যাব মই ছুপাৰষ্টাৰ মেইনটেইন কৰিমেই হয়নে নহয় প্ৰথম ফোন কৰিলে আপোনালোকে প্ৰাঞ্জিত দাই যদি ফোন কৰে এজন ছুপাৰষ্টাৰ বোলে এমাহত কি মেইনটেইন কৰিব ছাৰ ছুপাৰষ্টাৰ মেইনটেইন হ'বই গেৰেণ্টি আপুনি ধৰি লওক গোটেই মাহটোৱে পজিটিভ হৈ গৈ থাকিল এই পজিটিভ মেইনটেইন হ'ব কিন্তু বহি থাকিল শেষত আহিলে ক্লজিঙৰ সময়তে নাই পজিটিভ দিয়ে নহ'ল ছাৰ আমাৰ কৰিব দিয়ক জীৱনটোৱে পাৰ হৈ গৈছিল চাওঁতে চাওঁতে 6 বছৰ হ'ব হয় নে নহয় কিমান দিন সময় ল'ব আপোনাৰ ল'ৰা ছোৱালীকেইটাই আপোনাৰ পৰিয়ালটোৱে আপোনাৰ মুখলৈ চাই আছে কি কৰি আছে হিচাপ সিহঁতি অংক কৰে ন তেওঁলোকৰ হিচাপ আছে গতিকে সময় সাপেক্ষে যদি আপুনি সেইখিনি ৰিটাৰ্ণ দিব নোৱাৰে আপোনাৰ হেৰিয়ত এনেকে যেনেকে কিবা এখন আছে যে এনেকে থাপকে মাৰে হেৰি এটা নামাৰে জানো কাঁহ এডাল নামাৰে জানো একদম চিম্পল পৰাই যায় সেই তেনেকুৱা এটা মাৰি পঠাই দিব ক'ৰবাত লাগি যাব অৰ্থই কৰিছে সেইটো যেতিয়া নমৰাৰ আগতে নিজে সাৱধান হওক তো গতিকে কাম কৰিবৰ কাৰণে আমি ৰেডি হৈ থাকক প্ৰকাষ্টিনেশ্যন ডাঙৰ শব্দ এতিয়া হেৰি ৰাতিপুৱা গাটো আজিপুৱা ভাল লাগিছে যামেই দেখোন প্ৰগ্ৰেম কৰিমেই হ'ব পাছবেলা যামগৈ
ঠিক আছে আকৌ পাছবেলা আহিলে গধূলি হ'ল কাইলৈ যাম দিয়া কৰিমেই নহয় ক'তনো IMC নকৰিনো ক'লৈ যাবে ঠিক আছে আকৌ কাইলৈ আহিলে কাইলৈ আকৌ সমস্যা এটা আহি গ'লে আকৌ এইটো সমস্যা মই শেষ কৰি লওঁ তাৰপিছত মই পৰহিলৈ যাম এইটো হ'ল প্ৰকাষ্টিনেশ্যন এই কামটো থুপাই থোৱা আহিব টোপোলা বন্ধা কাৰবাৰ মনত পৰিছে নাই বাৰু সেইটো মই বেয়া কাম বুলি ক'বলৈ যায় সেইটো মই মৃদুকে নহ'লে দুখ ধৰিব দেই কৃষ্ণ সেইটো মই খালি উদাহৰণে দিছো তো সেইটো সকামৰ ধৰ্মীয় চেপ্টাৰটো বেলেগ কিন্তু এই আমি কৰ্মক্ষেত্ৰত এই প্ৰকাষ্টিনেশ্যন শব্দটো আমি আঁতৰি থাকিব লাগিব ঠিক আছে তো ইয়াৰ ওপৰত মই বেছি নকওঁ বাকীখিনি অমৰ চাই ল'ব মই ছাৰৰ কাৰণে এইটো মই এৰিলোঁ ছাৰক ৰিকুৱেষ্ট কৰিছোঁ এই বিষয়টোক লৈ একশ্যনটো বহুত ডাঙৰ বস্তু হয় এইটো এটা বহুত গধুৰ বিষয় তাত ছাৰে আমাক এইখিনি ক্লিয়াৰ কৰে মই আজি স্পেচিয়েলি শিকিম তো গতিকে আপুনি জানিলে মহান নহ'ব আপুনি মোক কিবা এটা কৰিব লাগিব কেনেকে কৰিব লাগিব অমৰ চাই মই দিব তো ৰেডি আছে নে সকলো শিকিবলৈ ৰেডি আছে ঠিক আছে অকমান ৰ'ব মই আৰু দুটা টপিক চেক কৰি লওঁ এক্সাইটমেণ্ট দেখি ভাল লাগিছে আপোনালোকে মানে শিকাৰ পৰা মানসিকতাত আছে ন চিন্তা নকৰিব চাহৰ ব্যৱস্থা কৰিছোঁ মানে চাই কৰিছে আমি গোটেইখনে তাৰপিছত আপোনালোকৰ ভাতৰ ব্যৱস্থা কৰা হৈছে চব পাব চিন্তা নকৰিব তো এতিয়া শিকিব আৰু পৰিৱৰ্তনৰ কাৰণে আপুনি সাজু হৈ আছে এইটো এটা আৰু অন্য এটা গুণ এনি টাইম শিকাৰ কাৰণে মানসিকতা লৈ থাকিব সেইটো প্ৰথমতে আৰম্ভ কৰা হৈছে তো এইটো আপোনাৰ ৰাখিব কাৰণ কেলে আপুনি এটা কথা কৈছিলে যদি তই শিকিব নিবিচাৰ কোনেও সহায় নকৰে ঠিক আছে যদি তই যদি শিকিব বিচাৰ তই কোনো ৰাখিব নোৱাৰে তই য'ৰ তোৰ পৰা শিকিব পাৰিবি আৰু সেই চেম ডাইলগ এটা 3 Idiots চিনেমাখনটো আছে যেতিয়া সেই ল'ৰাটোক যে কয় চাইছে নাই 3 Idiots চাইছে নাই কেইবাৰ চালে মই এতিয়ালৈকে 12 নম্বৰ 13 নম্বৰ পৰা হ'ল চাগে আজি কিছুদিন আগত চাইছো সেইদিনা একেদিনাখনে মই চাইছে তেওঁ ৰাতিপুৱা মই ফোন কৰিছে মই মানে কি হেৰি কৈছিলো মই কালি 3 Idiots চাই আছো বিৰাট ভাল লাগিছে মই প্ৰতি কোনো ইউনিভাৰ্চিটি নালাগে কোনো আপোনাৰ ইনষ্টিটিউট দৰকাৰ নাই য'ত মন যায় তাৰ পৰা শিকিব চাব চিনেমাখন যিজন মেইন কেৰেক্টাৰ আমিৰ খান সি চাকৰ আছিল তো চাকৰ এটা গৈ চাইণ্টিষ্ট হৈ কাৰণ শিকাৰ মেণ্টেলিটি আছে গতিকে আমি শিকাৰ মেণ্টেলিটি থাকিলে আমি চব শিকিব তো গতিকে যে কি নহওক কাৰণ নেটৱৰ্ক মাৰ্কেটিঙত এটা কথা কোৱা হয় যে প্ৰথমে শিকক লাৰ্ণ তাৰপাছত এই এলটো আঁতৰি গুচি যায় কি হয়গে তো শিকাটো বহুত গুৰুত্বপূৰ্ণ কি শিকিব লাগিব এইখিনি শিকিব লাগিব কি ডাইৰেক্ট চেলিং ব্যৱসায় কি আৰু আগন্তুক দিনত ইয়াৰ প্ৰয়োজনীয়তা ৰাণা ছাৰে গোটেই কথাখিনি ক'লে নে মই যদি এতিয়া মাতো কাৰোবাৰ এজনক ৰাণা ছাৰে প্ৰায় 40 মিনিট ক'লে চাগে ন 40টা পইণ্ট নালাগে 4টা পইণ্ট ক'বলৈ গ'লে মনত আছে নে কাৰোবাৰ খুব বেছি এতিয়া পাৰ্চেণ্টেজত হিচাপ কৰিবলৈ গ'লে আমাৰ ইয়াত কিমান যিমানজন মানুহ আছে তাৰ 10% মানুহ মনত আছে বাকীসকলে পাহৰি গ'ল ৰাণা ছাৰে কথাখিনি নোট ডাউন কৰিলে নাই এই কথাকেইটা যে কৈছিলে যে এই কথাখিনিকে আপুনি মই যদি ডাইৰেক্ট চেলিঙৰ ওপৰত এই তথ্যখিনি যদি আপুনি মই দিব পাৰোঁ হৈ গ'ল আৰু বেলেগ একো নালাগে ঠিক আছে আৰু যদি নোট নকৰিলে যদি আপোনালোকে সেই কথাখিনি যদি ৰেকৰ্ড নকৰিলে তেতিয়াহ'লে গ'ল আকৌ ৰাণা ছাৰক কেতিয়া এখন মঞ্চত পাব আমিও নাজানো মানে না কওক মিটিঙত সেইকাৰণে বুদ্ধিয়কৰ কাম হ'ল কি যেতিয়া এইবিলাক এই ইয়াত দেখিছে যে আটাই কেইজন চেয়াৰমেন আজি শদিয়াৰ পৰা ৰূপালী মেডামো আহিছে এওঁলোকক আমি পাম নেকি একেখন মঞ্চতে পাম নেকি নাই নেপাওঁ বিচাৰিলেও নেপাওঁ হয়তো এজন বা দুজন পাব কিন্তু আজি আমি সেইখিনি আমাৰ সুবিধা আছিলে নাই সেইখিনিক আমি লাভটো ল'ব লাগে ডাইৰেক্ট চেলিং ওপৰত শিকিব সমাজত আয়ুৰ্বেদৰ প্ৰয়োজনীয়তা কি আছে আজি সমাজখন আমাৰ চবেই আমি খাই বৈ চবেই জীয়াই আছো এই সময়খিনিত আয়ুৰ্বেদে আমাক কেনেকে উদ্ধাৰ কৰিব আয়ুৰ্বেদৰ আমাৰ IMC প্ৰডাক্টৰ প্ৰয়োজনীয়তা কি আৰু এই বিষয়টো লৈ আজি আমাৰ মাজত এনেকুৱা এজন ডাইনামিক লিডাৰ মোৰ ব্যক্তিগতভাৱে মোৰ স্পন্সৰ হয় আৰু তেখেত মোৰ আপলাইন যিজন ব্যক্তি মানে কাৰণে আজি মই এখন জেগাত আহি খাৰা হ'লোহি তেওঁ আন কোনো নহয় আমাৰ সকলোৱে চৰকাৰ এম্বেচাডৰ ষ্টাৰ এছ'চিয়েট মিষ্টাৰ শান্ত বৰুৱা ছাৰ তো শান্ত বৰুৱা ছাৰ এই বিষয়টোৰ ওপৰত এটা গধুৰ আহি আছে আৰু মই সম্পূৰ্ণ আশাবাদী আজি তেখেতলোকে আপোনালোকক আমাৰ যিটো হেৰি জুলুঙা হয়নে তো এইটো আমাক একদম পাৰফেক্টলি আপোনালোক দি থৈ যাব ইয়াৰ পাছত তেখেতৰ ছেছন আছে তো IMC কোম্পানী কি ইয়াৰ সমাজত ইয়াৰ প্ৰভাৱ কি হ'ব পাৰে এইখিনি বিষয়ে আপোনালোকে চাব আমাৰ প্ৰডাক্টবিলাকৰ বিষয়ে বস্তুবিলাকৰ বিভাগ কেইটা আছে আমাৰ কেটেগৰী কেইটা ঠিক আছে আৰু সেই প্ৰডাক্টখিনিৰ ভিতৰত এটলিষ্ট 15-20টা প্ৰডাক্টৰ পাৰফেক্ট নলেজ
বেছি নহ'লে অতি কমে 15-20টা, যাতে 11 মানুহক গৈ যদি আমাৰ প্ৰডাক্টখিনি ডিছপ্লে কৰিম, প্ৰগ্ৰামটো যেতিয়া মই কৰিম, সেই 15টা প্ৰডাক্টৰ বিষয়ে ভালকে মানুহক ক'ব পৰা কোনটো মোৰ থাকিব লাগিব। আৰু যদি নাই শিকা, তেতিয়াহ'লে বেষ্ট হ'ল আমাৰ এখন কিতাপ আছে অসমীয়া, সেই কিতাপখন লওক, পঢ়ক না। আৰু সেই প্ৰডাক্টখিনিৰ বিষয়ে 15-20টা প্ৰডাক্টৰ আপোনালোকে কি কৰিব, টেষ্টিমনি ভিডিঅ' এটা বনাব। ক'ৰবাত কি ৰিজাল্ট পালে, সিদিনাখন কমলদাই যেনেকে এটা খেতি আপোনাৰ ভিডিঅ' দিলে, তেনেকে ভিডিঅ' ৰাখক, কথাখিনি কওক, লাষ্টত ভিডিঅ' দেখক। কাৰণ মানুহৰ ব্ৰেইনটো এনেকুৱা এটা বস্তু, সিহঁতে থাৰ্ড পাৰ্টি ৰিফাৰেঞ্চ বিচাৰে। কথা ধৰি পাইছেনে? গতিকে আপুনি ৰিফাৰেঞ্চ সদায় ভিডিঅ'টো আপোনালোকে টেষ্টিমনি ক্ৰিয়েট কৰিব। আৰু এই কামটো আজি ৰাণা কোঁৱৰ ছাৰে আৰম্ভণিৰ পৰা কৰি আছে। তো তেখেতৰ টিমতো সেইখিনি বস্তু কৰিছে, মই ৰাণা ছাৰক ধন্যবাদ জ্ঞাপন কৰিলো। তো আপোনালোকে কৰক, আপোনালোকে সেইটো ডুপ্লিকেট কৰক, ঠিক আছে? তো ইয়াৰ পাছত বেছিক আমাৰ প্ৰাৰম্ভিক কেইটামান কাম আছে, বেছিক সেইখিনি বিষয়ে আমাৰ আন এজন ডাইনামিক লিডাৰ, আমাৰ সকলোৱে শ্ৰদ্ধাৰ মিষ্টাৰ 125 নীলা কালাৰ ষ্টিল, সেইদিনাখন আমি ৰয়িং যাব লৈছো, আমাৰ এই ৰমেন ছাৰ মই এই তাত মানুহে সেইখন কৈছে বোলে চেঞ্জ বুকে ঘৰক মাত দিয়ে হা। তাৰপৰা মোক এওঁ কৈছে, মই প্ৰডাক্ট ভৰাই আছো কাৰ্টুনত ভৰাই, তেওঁক লগ পালো, তেওঁ কৈছে বন্ধু তুমি ক'ত যোৱা? মই বোলো মই ৰয়িং পাম। তুমি ৰয়িং যাবা এনেকে? সি পাগল হৈ গৈছে নহয়। মই বোলো বাইক লৈ যাবা? বোলো বাইক লৈ যাবা। তাৰপৰা তাক মই কৈছো তুমি কি কৰিছা? আৰু সি কি হ'ল, সেইফালে দুমোনা আছে থাকেই, মই নামটো কম বাৰু, দুটা মোনা থাকেই। আগফালে বেগটো পিঠিত নলে আগফালে লৈ টেংকি, সেইফালে এটা বেগ। আপোনালোকে তেনেকে কোনোবা গৈছেনে? কোন গৈছে তেনেকে কষ্ট? দীপক গৈছে। সেইখিনি কৰিব লাগিব আপোনালোকে, তেতিয়াহে এই জেগাটো পাব। আজি আপোনালোকে কুটটাই যে দেখিছে এইবোৰ আমি অধিকাৰ কৰিছো, সেইখিনি আমি সাব্যস্ত কৰিছো। আগতে কুটটো বাদ দিয়ক, বিশ্বাস কৰক, এইবিলাক পিঠি বেগ লৈ পিঠি মানে ফাটি যায়। টি চাৰ্ট কিনিবলৈ পইচা নাছিল। আপোনাৰ ছুপাৰষ্টাৰ কোম্পানীয়ে কিমান দিছে? 4,000 দিছে। আমি কিমান পইচা জানে? 500 টকা 600 টকা। কিন্তু সপোন লৈ কাম কৰি আছিলো, কিবা এটা পাম, সেইকাৰণে আজি টকা জেগা আছে। সেইখিনি কাম বিলাক কৰক, সফলতাটো চবকে লাগে আমাক, হয় নে কথা? সেইজন আন কোনো নহয়, আমাৰ সকলোৰে ৰেছপেক্টেড লিডাৰ, মোৰ চাৰ্ডকা লিডাৰ, মোৰ বন্ধু মিষ্টাৰ পলাশজ্যোতি গগৈ। একেটা যোৰদাৰ হাত তালি দিয়ক তেখেতৰ সেই বিষয়টো ল'ব। গতিকে তেওঁলৈ সেইখিনি মই এৰিলো। মাৰ্কেটিং প্লেন, ব্যৱসায়িক পৰিকল্পনা কি হয় কি নহয়, আকৌ মই আমাৰ গুৰু অমৰজিৎ বৰুৱা ছাৰে হ'ব লাগে, আৰু একাউণ্টেবল হ'বই পৰা নাই। আমি প্ৰথম হ'ল আমাৰ সময়ৰ ক্ষেত্ৰত কোনো একাউণ্টেবিলিটি নাই, আমাৰ কৰ্মৰ ক্ষেত্ৰত কোনো একাউণ্টেবিলিটি নাই। মানে কি হয় একাউণ্টেবল মানে কি? অনুশাসনে ধাৰাবাহিকতা। এটা কাম হাতত ল'লে সেই কামটো কৰি থাকিব লাগে। আমাৰ কৰি থকা লাগি থকা মানসিকতা খুব কম। তো এইটো কৰিব লাগিব। একাউণ্টেবল হ'বলৈ হ'লে আপোনাৰ মেইন কথা হৈছে কি, ডাইৰেকশ্যন। এটা ডাইৰেকশ্যনত আমি কনচিষ্টেণ্টলি কাম কৰিব লাগিব। সেই কথাটো অথনি ৰাণা ছাৰে আৰম্ভণিতে আপোনাক কৈছিলে ইয়াতে, যে বৰশিল তেওঁ কালি পৰহি গৈছিলে, আৰু বৰশিল যোৱাওঁতে তেওঁ তাত দেখিলে যে শিলবোৰ আগতে ডাঙৰ ডাঙৰ আছিলে নেকি, এতিয়া আপোনাৰ চেপেটা হ'ল ন? হে এটাই। তো সেইটো এতিয়া বেলেগ হ'ল বোলে, মানে তাত কি পানীৰ কনচিষ্টেণ্ট এফৰ্ট, সদায় খুন্দা মাৰি আছে, সেইটো কি চেঞ্জ কৰিছিলে। তো সেইকাৰণে কোৱা যায় এটোপাল পানী পৰি এটা শিলো যাব পাৰে, কনচিষ্টেণ্ট এফৰ্ট যদি থাকে। আপোনাৰ মোৰ কামটো নহ'ব নেকি? কিমান বছৰ কনচিষ্টেণ্টলি কাম কৰিব কৈছে কোম্পানী, ধাৰাবাহিকভাৱে, অকণমান ইফাল সিফাল নোহোৱাকে, কোনো খেলি মেলি নোহোৱাকে এটা লক্ষ্য লৈ আপোনালোকে 5 বছৰ কৰক না, গেৰেণ্টি আছে এইটো জেগাত সফল হ'ব। তো ইয়াৰ পাছত কনচিষ্টেণ্ট এফৰ্টৰ কেইটামান কাহিনী আছে। অংকিত বয়ানপুৰীয়া, এতিয়া ৰিচেণ্ট এইটো কাহিনী হ'ল, একদম লেটেষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসন দিনাখন, এইবাৰ যোগ দিৱসত আছিলে নেকি, এজন ল'ৰাৰ লগত আপোনাৰ চেলফি মাৰিছিলে, ভিডিঅ' বনাইছিলে, দেখিছিলে? সেই অংকিত বয়ানপুৰীয়া নিউজত খুব আহিছে। কি কৰিছিলে জানেনে? সি ৱৰ্কআউট কৰিছিলে। তেখেতে মানে সি নহয়, চৰি, তেখেতে তেওঁ এটা মানে ফিজিকেল এক্সাৰচাইজ, এটা একেটা সেম ৱৰ্কআউট তেওঁ 75 দিন কৰিছিল, 75 ডেজ। আৰু 75 ডেজ কৰাৰ পিছত যিটো তেওঁ মানে শৰীৰত যিটো ট্ৰান্সফৰমেশ্যন হ'ল নহয়, সেই ট্ৰান্সফৰমেশ্যনটো হোৱাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক মাতি পঠাইছে। তেওঁ ফোন আহি গ'ল যে তোমাক মই লগ কৰিম। ধৰি পাইছেনে? গতিকে এইটো বহুত ডাঙৰ হয়, মানে ৰিয়েল কালি পৰহি ষ্টৰী হয়। তাৰ লগতে আৰু একদম ৰিয়েল ষ্টৰী হৈছে দশৰথ মাঝি, যিজন মাউণ্টেইন মেন বুলি কয়। তেওঁ কি কৰিলে, মানুহজনী মৰাৰ পাছত শিলটো পাহাৰটোৰ ওপৰত থিয় হৈ ল'লে, এটা হাতুৰি আৰু চেনি ল'লে,
যে যেতিয়ালৈকে তোক মই ভাঙিব নোৱাৰো তেতিয়ালৈকে মই কাম এৰাত নাই জব তক তোৰেংগে নেহি তব তক ছড়েংগে চিনেমাখন চাইছেনে সেইটো আমি কৰিছো নাই আপোনালোকে এফৰ্ট লৈ লওক না যাৰ যেনেকে পইচা যেতিয়া ছুপাৰষ্টাৰ হ'ব মই আপোনালোকক ছুপাৰষ্টাৰ কাৰণে কৈছো আপোনালোকে পইচাটো অকমান ইনভেষ্টমেণ্টটো কৰিবলৈ শিকক মানে কেনেকুৱা স্মাৰ্ট ইনভেষ্টমেণ্ট ঠিক আছে ইমান দিন যি কৰিলে প্ৰডাক্ট অলপমান লৈ লওক কিমান কৰিব মই নকওঁ সেইটো নিজৰ ইচ্ছা মতে আপোনালোকে 20-25 টকা বস্তু কিনি লৈ সেই প্ৰডাক্টখিনি ডেইলি আপোনালোকে মানুহক দিবলৈ যায় আমাৰ কি কনজিউমাৰ বেছ বিজনেছ ৰাণাচাৰী কি ক'লে যে আমি মানুহক টুপি পিন্ধাবলৈতো যোৱা নাই আমি লিগেল এথিকেল কাম কৰি আছো শুদ্ধ সত্য কাম কৰি আছো গতিকে এইখিনি আমি দিয়াত কি আপত্তি আছে প্ৰডাক্টৰ ৰিজাল্ট আছে টেষ্টিমনি আছে সকলো প্ৰকাৰে ভাল কিন্তু নহয় কেলে আমাৰ নকৰো হয় না বাবা গতিকে এই কনসিস্টেন্ট এফৰ্টটো কাম কৰক নেক্সট আহিলে আপোনাৰ কি হয় এই কথাটো মানে ৰাণাচাৰী চুই কৈছিলে যে এদিন কাম কৰিলে ডাঙৰ ৰিজাল্ট নাই জিমত গৈ আপুনি এদিন প্ৰথম জিমত যোৱা দিনা কিবা হ'ব নেকি একোৱে নহয় ন কিন্তু কনসিস্টেন্টলি আপুনি জিমত গৈ থাকক ধাৰাবাহিকতাটো আপুনি অক্ষুণ্ণ ৰাখক দেখিব আপোনাৰ বডি বনি আহিব এদিন খোজ কাঢ়িবলৈ যাওঁ মানে যদি কিবা এটা শৰীৰত পৰিৱৰ্তন নহয় ৰাতিপুৱা শুই দিব অকমান ফোন কথা পাতিছিলো যে বাইদেউ এটা কথা কওকচোন নতুন বছৰ 1 তাৰিখে আছে যায় তো আপুনি কি ৰিজলিউচন লৈছে কি পৰিকল্পনা লৈছে কথাই ওলালে তেতিয়া মই কৈছো যে আপুনি এটা কথা চাব আমাৰ কি হয় মানুহবিলাকৰ খেতিটো আমাৰ কাৰণে এটা সমস্যা এতিয়া ধান চপাব লাগে যোৱা মাহত হয় নে নাই কওক আকৌ অহা বছৰ এই বছৰ ধান চপাব লাগে ডিচেম্বৰ আমি ল'বই লাগে আমি সমাজপাতি পাঠ কৰিছো যেতিয়া আমি সামাজিক দায়িত্ব পালন থাকিব লাগে কিন্তু সামাজিক দায়িত্ব ল'বলৈ যাওঁতে আইএমচি এৰি দিলে নহ'ব ঠিক আছে আমাৰ গোটেই দায়িত্বটো আইএমচি ল'ব কথাটো পাইছে সেইটো বেলেঞ্চ আপোনাৰ এই চকাটো ঘূৰিব এই চকাটো যেতিয়াই আপোনাৰ ঘূৰিব ৰখি গ'ল বুলি ক'লে চব চেছ বুজি পাইছে নে আমাৰ এতিয়া এনেকে ৰখি আছে আমাৰ কি সন্তোলন জীৱন নেকি সন্তোলন জীৱন থকা দিন আমি কোনো ইয়াত নাথাকো কথাটো পাইছে নে আমি সন্তোলন কৰিবৰ কাৰণে চেষ্টা কৰিছো কোনোবা এডোখৰ জেগাত আমাৰ ডেফিচিয়েঞ্চি থাকি গৈছে সেইখিনি আমি মেইনটেইন কৰিব লাগিব তো গতিকে এইখিনি কৰিব ইয়াৰ পাছৰ কথাটো হৈছে লিডাৰশ্বিপ এই গোটেইখিনি নকৰাকে আমি লিডাৰ হ'বলৈ গৈ লাভ নাই আৰু যদি এইখিনি নকৰাকে আপুনি লিডাৰৰ কথা ভাবি আছে বোলে অমৰজ্যোতি বৰুৱা ছাৰৰ নিচিনা মোৰো তেনেকুৱা হ'ম টিম বনিব হয়নে মোকো মানুহে ৰিকগনাইজ কৰিব মোৰ কথা মানুহে ক'ব আৰু একবাৰ এইখিনি কোন এপ্লাই কৰি দিয়ক জীৱনভৰ আপোনাৰ লিডাৰশ্বিপ মানুহৰ মাজত থাকিব আজি প্ৰত্যেকখন মিটিঙতে আপোনালোকে অমৰজ্যোতি বৰুৱাৰ নাম শান্ত বৰুৱাৰ নাম এবাৰ হ'লেও লয় নাই কওকচোন মইতো সদায় লওঁ আৰু এওঁলোকৰ নাম লৈ মই আজি এনেকুৱা জেগা পালোঁ কথাটো পাইছে তো গতিকে আমি যেনেকে নলওঁ লাগে আপোনালোকে স্বাৰ্থতে লগ লাগে প্ৰাঞ্জিত বৰঠাকুৰ নাম আপোনালোকৰ স্বাৰ্থৰ কাৰণে লওক মোৰ নাম আপোনালোকৰ স্বাৰ্থৰ কাৰণে লওক কিন্তু ইনডাইৰেক্টলি মোৰ কাৰণে মোৰ আয়ুষত কিন্তু এটা অকণমান হ'লেও পজিটিভিটি আহিছে কাৰণ কেলে হয়তো আইএমচি মঞ্চখনৰ জৰিয়তে তেনেকুৱা কিবা এটা আমি কৰা সুবিধা পাম কথাটো পাইছে আৰু আপোনালোকৰ ক্ষেত্ৰতো সেইটো হ'ব কিন্তু সেইটো তেতিয়াহে হ'ব যেতিয়া আপুনি তাৰ আগত এইখিনি কাম কৰি আহিব নহ'লে কি হ'ব গম পায় টিমৰ কাৰণে এতিয়া অন্য শব্দ কৈছিলে কি কৈছিলো লুডাৰ তো এতিয়া লুডাৰ হ'ব বিচাৰিছে নে লিডাৰ হ'ব বিচাৰিছে নিজৰ কথা যদি লিডাৰ হ'ব বিচাৰিছে কিন্তু আপুনি এপ্লাই কৰিব লাগিব তো যে কি নহওক শৰ্টকে মই হেক কৰি দিব লিডাৰৰ ডেফিনেশ্যনটো এনেকৈ দিয়া হৈছে এল ফৰ লয় মই এই টপিকটোৰ বিষয়ে পাতিলোঁ আকৌ মই ৰিভাইজ নকৰোঁ দ্বিতীয়তে এই কথাটো মই পাতিছোঁ 3 নম্বৰ হৈ গ'ল একশ্যন অৰিয়েণ্টেড একশ্যনৰ ওপৰত মই অমৰজ্যোতি বৰুৱা আছে সেইটো আমাক টপিক ল'ব 4 নম্বৰতে হৈ গ'ল ডেডিকেশ্যন ধাৰাবাহিকতাৰ বিষয়ে মই কথা পাতিলোঁ ঠিক আছে 5 নম্বৰ হৈ গ'ল আপোনাৰ এনকাৰেজ মানুহক কেনেকৈ কৃতজ্ঞতা জনাব লাগে কেনেকৈ সাহস দিব লাগে কেনেকৈ প্ৰেৰণা দিব লাগে এইখিনি বিষয়ে মই কথা পাতিলোঁ 6 নম্বৰতে হৈ গ'ল আপোনাৰ ৰেছপনচিবিলিটি সামাজিক দায়বদ্ধতাৰ কথা পাতিছিলোঁ হয় নহয় তো এইখিনি গুণ কৰক 100% আপোনালোক এজন লিডাৰ হ'ব আৰু মই দৃঢ় বিশ্বাসী আজি এই মঞ্চখনত বহি থকা যিমান কেইজন লিডাৰ আছে গোটেইকেইজনে 2024 চনত সকলো এজন ভাল লিডাৰ হোৱাৰ আশাৰে আজি মোৰ সেশনটো মই ইমানখিনিতে সামৰিলোঁ এটা জোৰদাৰ হাত চাপৰিৰ মাজত মই আকৌ আমাৰ হোষ্ট মিষ্টাৰ প্ৰাঞ্জিত বৰুৱা ছাৰক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ থেংক ইউ